हेलो गाइस की खबर आपनालोকৰ মই লৈ আহিছো ৰাখি বৰা নতুন এটি ব্লগলৈ আজি হল 10 নৱেম্বৰ 2023 এতিয়া বাজিছে 9টা দেউতা আৰু মই গৈ আছো লখিমপুৰ লীলাবাৰী কাৰণ ভতিজাটোৰ অন্নপ্ৰসন্ন পাতিছে আজি মোৰ মনটো বহুত ভাল লাগি আছে কিয় জানেনে বা আৰু মোৰ ভাগিনটোক আজি তাতেই লগ পাম আৰু ভাবিলো ভিডিও এটাকে বনাই আপোনালোককো দেখাও অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদি ভাল লাগে লাইক আৰু কমেন্ট কৰি দিব এইয়া চকচোন কথা পাতি থাকোঁতে আমি পালোহি দুৰ্গা মন্দিৰ আপোনালোকে দুৰ্গা মন্দিৰলৈ আহিছে নাই কমেন্ট কৰি জনাই দিবচোন মই ইমান ভালদৰে ভিডিও বনাব নাজানো তথাপিও বনাইছো আৰু কেনেকুৱা হৈছে আপোনালোকে জনাবচোন ৰাতিপুৱাই আহিছো যে সেইকাৰণে গাড়ী মটৰ ইমান ভিৰ নাই বলকচোন এতিয়া ভিডিওটো চাই থাকোঁ মই বাৰু আপোনালোকক যিমানখিনি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম সুন্দৰ নহয়নে মন্দিৰভাগ সোমাবলৈ মন এটা আছিল কিন্তু আজি সোমোৱা নহ'ব বেলেগ এদিন আহিলে আপোনালোকক দেখুৱাই দিম বহুত সময়ৰ পিছত আমি পালোহি লখিমপুৰ বাইপাছ বেয়া নাপাব আপোনালোকে ভিডিঅ'টো মাজতে কাটি দিলোঁ কাৰণ গোটেইটো চাই থাকিবলৈ আপোনালোকেও হয়তো আমনি পাব আৰু আমিও পাই গ'লোহি বহুত মানুহ থকা দেখি ভিডিঅ' বনোৱা নহ'ল গতিকে ফটোকে দেখুৱাইছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ